যদি আপুনি সঁচাকৈয়ে নিজৰ জীৱন সলনি কৰিব বিচাৰে তেন্তে এটা সঁচা কথা স্বীকাৰ কৰিব লাগিব। সময়ক কোনোবাই মেনেজ কৰিব নোৱাৰে। সময় কেতিয়াও ৰৈ নাথাকে। কাৰো বাবে অপেক্ষা নকৰে সময়ে। প্ৰতিজন মানুহৰ হাতত একে ২৪ ঘণ্টাই থাকে। সেয়া এজন সাধাৰণ ছাত্ৰই হওক, এজন ব্যৱসায়ীয়ে হওক বা এজন সফল নেতাই হওক। তেন্তে পাৰ্থক্য ক'ত? পাৰ্থক্য হৈছে মাইণ্ডছেটত। মানুহে কয় মোৰ সময় নাই, কিন্তু সঁচা কথাটো হৈছে সময় সকলোৰে বাবে একে, মাত্ৰ আমাৰ মনটো বিক্ষিপ্ত হৈ থাকে। আপুনি সময় মেনেজ কৰিব নোৱাৰিছে এনে নহয়, আপুনি আচলতে নিজৰ মনটো মেনেজ কৰিব পৰা নাই। আপুনি ভাবক, যেতিয়া আপুনি মোবাইল খোলে আপুনি কয় মাত্ৰ ৫ মিনিট, কিন্তু গমেই নাপায় এই ১ ঘণ্টা কেনেকৈ পাৰ হৈ গ'ল। সময় বেছি তীব্ৰ বেগত গ'ল নেকি? নহয়, আপোনাৰ মনটো কণ্ট্ৰলত নাছিল। এইটোৱেই মূল সমস্যা। সমস্যাটো টাইম মেনেজমেণ্টৰ নহয়, মাইণ্ড মেনেজমেণ্টৰহে। যেতিয়া আপোনাৰ মনটো স্পষ্ট হয় তেতিয়া কম সময়ত বেছি কাম হয়, কিন্তু যেতিয়া মনটো খেলিমেলি হৈ থাকে তেতিয়া গোটেই দিনটো পাৰ হৈ যায়, তথাপিও বিশেষ একো কাম নহয়। কেতিয়াবা ১ ঘণ্টাত ইমান কাম হয় যে নিজেই আচৰিত হয়, আৰু কেতিয়াবা গোটেই দিনটো একেবাৰে অনৰ্থক যোৱা যেন লাগে। কিয়? কাৰণ এদিন মনটো ফ'কাছড আছিল, আনদিনা মনটো বিক্ষিপ্ত আছিল। সফল মানুহে নিজৰ ঘড়ী নাচায়, তেওঁলোকে নিজৰ মেণ্টেল এনাৰ্জি কণ্ট্ৰল কৰে। তেওঁলোকে জানে কেতিয়া তেওঁলোকৰ মনটো আটাইতকৈ প্ৰডাক্টিভ হয়। তেওঁলোকে নিজৰ মনটোক ট্ৰেইন কৰে যাতে ডিষ্ট্ৰেকশ্যনবোৰে আমনি কৰিব নোৱাৰে। যদি আপুনি আগবাঢ়িব বিচাৰে তেন্তে ৩টা কথা মনত ৰাখক। ফ'কাছ এটা স্কিল। ফ'কাছ জন্মগত নহয়, ই প্ৰেক্টিচেৰে শক্তিশালী হয়। যেনেকৈ শৰীৰৰ মাংসপেশী জিমত গঢ়ি উঠে, তেনেকৈ মনৰ শক্তি ডিচিপ্লিনেৰে গঢ়ি উঠে। ডিষ্ট্ৰেকশ্যন হৈছে আটাইতকৈ ডাঙৰ চোৰ। ই সময় নলয়, ই আপোনাৰ ক্লেৰিটি চুৰ কৰে। ইম'শ্যনেল কণ্ট্ৰল অত্যাৱশ্যকীয়। ৰাগ, দুখ, তুলনা এইবোৰে আপোনাৰ মেণ্টেল এনাৰ্জি খাই পেলায়। যদি আপুনি ইম'শ্যন কণ্ট্ৰল কৰিব নোৱাৰে তেন্তে কোনো টাইম মেনেজমেণ্ট টেকনিকে কাম নকৰে। আজিৰ পৰা এটা সৰু পৰিৱৰ্তন আৰম্ভ কৰক। ৰাতিপুৱা উঠি প্ৰথমে মোবাইল অন নকৰিব। ৫ মিনিট নীৰৱে বহক। দিনটোৰ ৩টা আটাইতকৈ গুৰুত্বপূৰ্ণ কাম লিখক আৰু সেইবোৰত ফ'কাছ কৰক। মনত ৰাখিব, সময় এখন নদীৰ দৰে। ই বৈ থাকিবই, কিন্তু আপোনাৰ জীৱনৰ নাও কোন দিশে যাব সেইটো আপোনাৰ মনেই নিৰ্ধাৰণ কৰে। যদি মন শক্তিশালী হয় ২৪ ঘণ্টাই যথেষ্ট। যদি মন দুৰ্বল হয় ২৪ ঘণ্টাও কম হ'ব পাৰে। আজিয়েই সিদ্ধান্ত লওক, আপুনি সময়ৰ পিছত দৌৰিব নে নিজৰ মনটো ট্ৰেইন কৰিব। জীৱন কেলেণ্ডাৰেৰে সলনি নহয়, জীৱন সলনি হয় কেৰেক্টাৰ আৰু কণ্ট্ৰলেৰে। যেতিয়া আপুনি নিজৰ মনৰ মালিক হয় তেতিয়া সময় আপোনাৰ শত্ৰু নহয়, আপোনাৰ সংগী হয়। মাইণ্ড মেনেজ কেনেকৈ কৰিব? ক্লিয়াৰ ডাইৰেকশ্যন দিয়ক। আপুনি কি বিচাৰে সেইটো স্পষ্ট কৰক। মনটো সকলোফালে ঘূৰি আছে। প্ৰতিদিনে নিজকে সোধক, আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কি? মাত্ৰ ৩টা মেইন টাস্ক ঠিক কৰক। এনাৰ্জি মেনেজ কৰক। সময় নহয়, আমাৰ এনাৰ্জি কম থাকে। ভাল নিদ্ৰা, অলপ এক্সাৰচাইজ, পজিটিভ ইনপুট এইবোৰে মন শক্তিশালী কৰে। ডিজিটেল কণ্ট্ৰল কৰক। কামৰ সময়ত ফোন চাইলেণ্ট ৰাখক। ছ'চিয়েল মিডিয়াৰ বাবে সময় ফিক্স কৰক। ছেল্ফ টক সলনি কৰক। মোৰ নহ'ব, মোৰ নহয় এনেদৰে ক'লে মনেও সেইটোকে মানি লয়। মই শিকিব পাৰোঁ এই বুলি ক'লে মনে সমাধান বিচাৰে। ৰিয়েকশ্যন কম কৰক, ৰেছপন্স বেছি কৰক। প্ৰতিটো কথাতে ৰিয়েক্ট নকৰিব। আগতে ভাবক, তাৰপিছত ৰেছপণ্ড কৰক। ডিচিপ্লিন ইজ ইকুৱেল টু ফ্ৰীডম। ডিচিপ্লিন অতি গুৰুত্বপূৰ্ণ। ই আপোনাক স্বাধীনতা দিয়ে,
সময়মতে উঠা, কাম কৰা এইবোৰে আত্মবিশ্বাস বঢ়ায়। শেষত মনত ৰাখিব, টাইম মেনেজমেণ্ট এটা টেকনিক, কিন্তু মাইণ্ড মেনেজমেণ্ট এটা লাইফষ্টাইল। যদি আপুনি প্ৰতিদিনে 1% উন্নতি কৰে, তেন্তে 1 বছৰত আপুনি 365% উন্নতি কৰিব পাৰে। আজিৰ পৰা আৰম্ভ কৰক। ঘড়ী নাচাব, নিজৰ চিন্তা চাওক। কাৰণ জীৱনৰ আচল শক্তি সময়ৰ নহয়, আপোনাৰ মনৰ নিয়ন্ত্ৰণত লুকাই আছে। এতিয়া নিজৰ হাত হৃদয়ত ৰাখি কওক, মই আজিৰ পৰা সময়ক দোষ নিদিওঁ। মই মোৰ মনটো ট্ৰেইন কৰিম। মই ডিষ্ট্ৰেকশ্যনক মোৰ ভৱিষ্যততকৈ ডাঙৰ হ'ব নিদিওঁ। মই প্ৰতিদিনে 1% ভাল হ'ম। মই ৰিয়েক্ট নকৰোঁ, সচেতনভাৱে ৰেছপণ্ড কৰিম। মই মোৰ মনৰ মালিক হ'ম, দাস নহয়। মনত ৰাখিব, সফলতা সেইজনেই পায় যিয়ে প্ৰথমে নিজকে জয় কৰে।